নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ, কিয়নো এইবাৰ অৰুণোদয় আঁচনিক লৈ অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। কিয়নো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পূৰ্বতে লাভ কৰিছিল অসম চৰকাৰৰ তৰফৰ পৰা 830 টকাকৈ, আৰু ইয়াৰ পিছত ইয়াৰ ধন বৃদ্ধি কৰা হৈছিলে। ইয়াৰ পিছত ধন বৃদ্ধি কৰি 1000 টকাকৈ ৰাজ্যৰ হিতাধিকাৰীয়ে লাভ কৰিছিল, আৰু ইয়াৰ পিছতে 1250 টকাকৈ বৰ্তমানে হিতাধিকাৰীয়ে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ। আৰু বৰ্তমানে অসম চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৈছে এতিয়া অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। এটা বিগ ব্ৰেকিং জনাইছোঁ, প্ৰতিমাহে লাভ কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে 2500 টকাকৈ, আৰু প্ৰতিমাহে সেই ধন পোনে পোনে হিতাধিকাৰীৰ একাউণ্টত প্ৰেৰণ কৰিব অসম চৰকাৰে। অৰুণোদয় ধন বৃদ্ধিৰ পৰিকল্পনা এইবাৰ হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2500 টকালৈকে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ দৰিদ্ৰতা নাইকিয়া কৰাৰ লক্ষ্যৰে এইবাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। বৰ্তমান এই আঁচনিত লাভ কৰে 1250 টকাকৈ। বিশ্বনাথত এই ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাইকিয়া কৰিব দুখীয়া আৰু দৰিদ্ৰ, আৰু সেই পদক্ষেপেৰে এই ডাঙৰ ঘোষণা কৰিছে, কিয়নো এতিয়া 2500 টকাকৈ হিতাধিকাৰীয়ে লাভ কৰিব, আৰু প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। অৰুণোদয় ধন বৃদ্ধিৰ পৰিকল্পনা কৰিছে চৰকাৰখনে। জনাই আছোঁ ৰাতিপুৱাৰ আন এটা নতুন খবৰ। কালি ছট পূজাৰ আনন্দ উল্লাসৰ মাজতে এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। এখন বিশেষ দলং যিখন 7 মাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল, আৰু মাত্ৰ 5 দিন পূৰ্বতে সেই দলংখন সম্পূৰ্ণ কৰা হৈছিল, আৰু 5 দিন পিছতে সেই দলংখনত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। দলংখনত আছিল 500 জনতকৈও অধিক লোক, আৰু সেই 500 জন লোকৰ সৈতে দলংখন ভাঙি চুৰমাৰ হৈ গৈছে। এটা বিগ ব্ৰেকিং জনাইছোঁ, ছট পূজাৰ আনন্দ উল্লাসৰ মাজতেই এই অঘটন সংঘটিত হৈছে। পূজাস্থলীত মৃত্যুৰ কিৰিলি এতিয়া বাজি উঠিছে। দলংখন ভাঙি পৰি 500ৰো অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে। প্ৰায় 32 জন লোক নিহতও হৈছে সেই দলং ভাঙি পৰি, আৰু মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আৰু কালি গুজৰাটত মৰবী জিলাৰ মাছু নদীত সংঘটিত হৈছে সেই ভয়ংকৰ দুৰ্ঘটনা। 5 দিন পূৰ্বে মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰা হৈছিল সেই দলংখন, আৰু সেই দলংখনত 500 জন লোক আছিল। কালি ছট পূজাৰ আনন্দ উল্লাসত মগ্ন হৈ আছিল সেই লোকসকল, আৰু সেই দলংখন কালি ভাঙি পৰিছে, আৰু 32 জন লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে চৰকাৰে। ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।